হেল্ল' গাইজ, স্কুলৰ পৰা আহি শান্তি নাই। আমাৰ বাইদেৱে মোক লৈ গৈছে এতিয়া টাউন। এইজনী দেখিছে ন? যাওঁ এতিয়া। তো টাউনলৈ আহি পায়ে এয়া তেওঁ দেখিলে কল ল'লে, লৈ মেলি এতিয়া আমি গৈ আছোঁ। আকৌ এইটো আনিবলৈ গ'লোঁ জানানে, এইটো কাৰণে কিমান দিগদাৰ হৈছে। এতিয়া গৈ আছোঁ আকৌ টাউনলৈ। খোজকাঢ়ি কাঢ়ি আহি পালোঁ। এইখন দেখিছেনে? এইখন হৈছে চেষ্টা বজাৰ বুলি কয়, উইণ্টাৰ কালেকশ্যন ইয়াত এতিয়া দি আছে। ধুনীয়া ধুনীয়া চুৱেটাৰ কম দামতে। আমাৰ মেইন কাম ইয়াতে আছিলে, আমাৰ ভাগিনটোৰ জোতা ল'বলৈ আছিলে। তো জোতা লোৱা হৈ গ'ল। আকৌ আহিলোঁ ইয়ালৈ বাৰ ভাগৰ কাপোৰ ল'বলৈ। তেওঁ বোলে কিবা কাপোৰ ল'লে। এয়া দেখিছে নহয় মই আৰু তাৰপিছত লোৱা মেলা হ'ল। যি যি বস্তু ল'বলগীয়া আছিলে মানে বাৰ ভাগৰ ঠাণ্ডা দিন আহি গ'ল, গৰম কাপোৰ এয়া বিকি আছে আৰু পূৰা। এয়া আন্ধাৰেই হ'ল নহয়, ঘৰৰ পৰাও ফোন কৰি আছে বাৰ লগত এয়া কি আছে। এইখন আমাৰ গোলাঘাটৰ শংকৰদেৱ উদ্যান দেই। দেখিছোঁ নহয়, বহুত আন্ধাৰ হৈ গ'ল। আহাও দেৰি আমাৰ, এতিয়া যাওঁতেও বহুত দেৰি হৈ গ'ল, আন্ধাৰেই হ'ল। এতিয়া ইয়াতে চানা ল'ম, চানা লৈ মেলি ঘৰলৈ যাম। পাক আধা ৰাস্তাত নমাই দিম, তাৰপিছত মই ঘৰলৈ গুচি যাম। এয়া ঘৰ আহিয়েই ডিউটি আৰম্ভ। আজি মানে সময়ে পোৱা নাই আৰু এয়া সিহঁতি পঢ়ি গ'ল। আকৌ আহিলে ইহঁত, তাৰপিছত টিউশ্যন কৰাই মেলি আৰু ইহঁতক সামৰাই মেলি তাৰপিছত আৰু নিজেও অকণমান কিতাপ এখন আছিলে পঢ়ি